যিবিলাকে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে ইলেকশ্যনৰ ঠিক পিছতেই 15 আগষ্টৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ পুটুং কৰি সোমাই যাব। ঠিক আছে? আৰে মোৰ কথাবোৰ ক'ৰবাত টিভিত ৰেকৰ্ড কৰি ৰাখক, তেতিয়াহে গম পাব মই কথা মতে কাম কৰিছোঁ নে নাই। আছে নে নাই ৰেকৰ্ডিং? আচ্ছা, এই টিভিৰ কেমেৰাবিলাকে কৰি আছে, তাৰ পৰা দি দিম আপোনালোকক ৰেকৰ্ডিং, হ'ব? নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষ্য শুনিলে যে যোনসকল মহিলা উদ্যমিতা আঁচনিৰ কাৰণে যোগ্য, সেইসকল মহিলাক আগষ্ট মাহত অৰ্থাৎ এই যোনটো ইলেকশ্যন, এই ইলেকশ্যনৰ পিছত আপোনালোকৰ এই 10,000কৈ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু ইতিমধ্যে কিন্তু আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ কিন্তু লিষ্ট প্ৰকাশ পাইছে। আৰু আপোনালোকে যদি চাই বিহালীত কিন্তু ইতিমধ্যে 23,000 গৰাকী মহিলাই কিন্তু ইতিমধ্যে 10,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিলে। এতিয়া জাষ্ট তেওঁলোকে কৈ আছিলে যে আমি এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ এখন মিটিং পাতিম, জীৱিকা সখীৰ জৰিয়তে তেওঁলোকক কি কৰিম, আমি এই 10,000কৈ টকা মহিলাসকলৰ হাতত বা বেংক একাউণ্টত বা চেকৰ জৰিয়তে আমি তেওঁলোকক প্ৰদান কৰিম। কিন্তু ইতিমধ্যে যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ যদিও লিষ্ট প্ৰকাশ হোৱা নাই, কিন্তু কোনটো ডিষ্ট্ৰিক্টত কিমানজনী মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ কাৰণে যোগ্য বা কিমানজনী মহিলাই এই 10,000 টকাৰ পোৱাৰ কাৰণে যোগ্য, সেইসকল মহিলাৰ কিন্তু এটা লিষ্ট ওলাইছিলে। আৰু এই যোনটো গোটৰ যোনটো CRP হয়, সেই CRP সকলৰ হাতত কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ এখনকৈ লিষ্ট কিন্তু ইতিমধ্যে প্ৰভাইড কৰিছে। অলৰেডি মই এইটো চেনেলত যোৰহাট ডিষ্ট্ৰিক্টত কিমানজনী মহিলাই এই 10,000কৈ টকা লাভ কৰিব, সেই লিষ্টটোকৈ মই কিন্তু এইটো চেনেলত ভিডিঅ' সহকাৰে মই এটা বনাই কেনে আপোনালোকৰ ওচৰত মই আপলোড কৰিছোঁ। আৰু সেই ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, আপোনালোকে কমেণ্ট বক্সত জনাব, আপোনালোকক এটা ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। আৰু মই সেইটোৱে কৰিম বা সেইটো কৰি আছোঁ। মই লিষ্ট বাৰু মই কালেক্ট কৰি আছোঁ, মোৰ ওচৰত অলৰেডি কেইটামান লিষ্ট আহিছে, মই গোটেইখিনি একেলগে কৰি কিনে আপোনালোকক বনাই কিনে মই আপোনালোকক আপলোড কৰি দিম। সেইটো বাৰু পিছৰ কথা। কিন্তু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এটা ভাষ্য কৰিলে এটা মিটিঙত, হয়তো আপোনালোকে গম পালে ভিডিঅ'ৰ প্ৰথম অৱস্থাত আৰম্ভ হোৱাৰ আগতে হয়তো সেই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। তাতে কৈছে যোনসকল মহিলা উদ্যমিতা আঁচনিৰ কাৰণে যোগ্য বুলি চিলেকশ্যন হৈছে, সেইসকল মহিলাক কি কৰা হ'ব, আকৌ ইলেকশ্যনৰ পিছত অৰ্থাৎ আগষ্ট মাহৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত 10,000কৈ টকা তেওঁলোকক সোমাই দিয়া হ'ব। কিন্তু এই কথাটো যিহেতু মহিলা উদ্যমিতা আঁচনি কিন্তু এপ্লিকেশ্যন 2023 আৰু 24 বৰ্ষত কিন্তু আৰম্ভ হৈছিলে, সেই তেতিয়াৰ পৰাই কিন্তু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহিলাসকলক আশা দিয়াইছিলে যে আপোনালোকক এইটো মাহত টকা দিম, ফেব্ৰুৱাৰী মাহত টকা দিম বা আগষ্ট মাহত টকা দিম, এইটো সময়ৰ পিছত বা এইটো যাওক সেইটো যাওক, এনেকৈ কিন্তু তেওঁলোকক কি কৰি আছে, এনেকৈ সময় দি আছে। ইতিমধ্যে আকৌ এটা আপোনালোকক সময় এটা বান্ধি দিলে যে ইলেকশ্যনৰ পিছত অৰ্থাৎ আগষ্ট মাহত আপোনালোকৰ এই মহিলা উদ্যমিতা আঁচনিৰ এই 10,000কৈ টকা আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ লিষ্টটো প্ৰকাশ পালে কোনসকল মহিলাই কিমান টকা পাব, কোনসকল মহিলাই এই 10,000 টকা পোৱাটো যোগ্য হয়, যদি লিষ্ট ওলাইছে, তেনেহ'লে এই টকাটো দিয়াতে কিয় ইমান বাৰু প্ৰব্লেম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰৰ ফালৰ পৰা? আপোনালোকে যদি এনেকৈ ঘৰতে বহি যদি এনেকৈ চুপচাপকৈ বহি থাকে, তেনেহ'লে কিন্তু এই 10,000 টকা কেতিয়াও আপোনালোকে লাভ নকৰে। এইটো কথাটো মই আগতেও এইটো চেনেলত মই আপোনালোকক মই কি কৰি দিছিলোঁ, অলপ অৱগত কৰাইছিলোঁ যে আপোনালোকে এটলিষ্ট ঘৰৰ পৰা ওলাই আহি কিনে এটা আন্দোলন কৰক, যিকোনো মিডিয়াৰ জৰিয়তে আপোনালোকে কওক, যদি বিহালীৰ মহিলাসকলে যদি এই 10,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিলে, তেনেহ'লে আমি বাকী যোনবোৰ ডিষ্ট্ৰিক্টৰ মহিলা হয় আমি কিয় নাপাম, আমি কিয় দেৰিকৈ পাম? আপোনালোকে যদি এইবোৰ প্ৰশ্ন যদি উত্থাপন কৰে, নিশ্চয় আপোনালোকৰ টকাটো অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত পঠাই দিব। চ' আপোনালোকে কি কৰক, যিকোনো মিডিয়া যেনেকৈ পাৰে আপোনালোকে কি কৰক, ঘৰৰ পৰা ৰাস্তাত ওলাই আহি কিনে কাৰণে আপোনালোকে আন্দোলন কৰক, বা যিকোনো মিডিয়াৰ জৰিয়তে বা MLA হওক, যিকোনো MLAৰ ওচৰত যাব পাৰে, যিকোনো বিধায়কৰ ওচৰত যাব পাৰে, যাই কিনে আপোনালোকে এই কথাটো কওক যে যদি বিহালীৰ মহিলাসকলে যদি 10,000কৈ টকা অতি সোনকালে পাব পাৰে, তেনেহ'লে আমি কিয় টকাটো ইমান দেৰিকৈ পাম? এই যে আগষ্ট মাহৰ আপোনালোকক সময়সীমা বান্ধি দিছে, কিজানি ইলেকশ্যনৰ পিছত কি হয়, যদি ইলেকশ্যনৰ পিছত যদি তেওঁলোকৰ মানে কিবা প্ৰব্লেম হয় বা কিবা ইছ্যু দেখা যায়, তেনেহ'লে কিন্তু কিজানি আপোনালোকৰ এই টকাটো কিন্তু নিদিম বুলি ডাইৰেক্ট কৈ দিব। সেইকাৰণে কৈছোঁ আপোনালোকে বহি নাথাকি আপোনালোকে কিবা এটা কৰক, তেতিয়াহে আপোনালোকৰ এই মহিলা উদ্যমিতা আঁচনিৰ এই যোনটো প্ৰথম কিস্তি 10,000কৈ টকা আপোনালোকে অতি সোনকালে পাই যাব। পাৰিলে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, যাতে এই বস্তুটো এই কথাটো সকলোৱে গম পায়, কথা অৱগত কৰাব লগা আছিলে। আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে, নিশ্চয় কমেণ্ট বক্সত জনাব। সেই ডিষ্ট্ৰিক্ট ৱাইজ মই এখন লিষ্ট বনাবলৈ বা লিষ্ট কালেক্ট কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি পাৰে আপোনালোকৰ নিজৰ গাঁৱত যোনটো জীৱিকা সখী বা যোনটো আপোনালোকৰ গোটৰ যোনটো CRP হয়, সেই CRPৰ লগত কণ্টেক্ট কৰিব যে আপোনাৰ এই আত্মসহায়ক গোটৰ যোনটো মহিলা উদ্যমিতা আঁচনিৰ যোনটো ফাইনেল লিষ্ট হয়, সেই লিষ্টত নাম আছে নে নাই। চ' ইমানখিনি সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপল কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।